চাদৰ মেখেলা পিন্ধি একদম গাব লাগিছে ঐ আৰে চাদৰ মেখেলা পিন্ধি তেনে খোজকাঢ়ে নেকি চাওঁ আৰু ক'ত যোৱা এভৰিৱান ৱেলকাম বেক টু আৱাৰ চেনেল। ৰ'ব এনেকৈ ক'লে আজি ভাল নালাগিব। নমস্কাৰ, আপোনালোক সকলোলৈকে মোৰ চেনেললৈ আকৌ এবাৰ স্বাগতম। আৰু আজি মই গৈ আছোঁ নামঘৰলৈ। আজি মাধৱদেৱৰ তিথি, আপোনালোকৰ মোৰ লগত বলক। এতিয়া আমি নামঘৰলৈ যাওঁ বলক। ঘৰৰ পৰা ওলাই গৈছোঁ। আপোনালোকেও নামঘৰত এয়া মানে মাত শুনিছেনে বাৰু? হৰিনামৰ মাত। এতিয়া জপনাখন খুলি লওঁ বাৰু। হয়তো আমাৰ গোসাঁই ঘৰ আৰু সেইফালে আছে আমাৰ নামঘৰটো। বলক আমি তালৈ যাওঁ। এতিয়া আমি নামঘৰ পালোহি আৰু প্ৰথমতে আপোনালোকক মই মণিকূট ভাগ দেখুৱাই লওঁ বলক। ইয়াত দুটা নামঘৰ আছে বাবে ইয়াক জুৰীয়া নামঘৰ বুলি কয়। আৰু জুৰীয়া নামঘৰ বুলি ক'লে সকলোৱে চিনি পায় বাৰু। আমাৰ ঘৰো জুৰীয়া নামঘৰৰ ওচৰতে। এয়া মণিকূট ভাগ। এয়া মণিকূট ভাগ বনাই আছে আৰু এইটো চাইডত বস্তু থ'ব আৰু এই ৰুমটোত আসন ভাগ থ'ব আৰু এইটো চাইডেও বস্তু থ'বৰ বাবে। আমাৰ ইয়াৰ মণিকূট ভাগ বনাই আছে বাবে আসন ভাগ বাহিৰতে থৈ দিছে। আৰু এইটো দবাটো। বলক এতিয়া আমি নামঘৰ ভিতৰলৈ সোমাই যাওঁ। আপোনালোকক মই কৈছিলোঁ নহয় দুটা নামঘৰ আছে বুলি। সৰুতে নামঘৰটোৱে একে সময়তে নাম লৈ আছে। শুনকচোন এবাৰ। আছে
আমাৰ গোসানীৰ পৰা মোবাইলটো মই আগতীয়াকৈ লৈ আহিলোঁ বিশেষ কাম থকাৰ কাৰণে। এতিয়া ককাকৰ মোবাইলটো লৈ কিবা ভিডিঅ' কৰি আহি আছে। ককাক আগে নাতিনীয়েক পিছে নামঘৰৰ পৰা। এতিয়া নামঘৰৰ পৰা আহি আছোঁ আৰু প্ৰসাদটো এয়া প্ৰসাদ আৰু দাদাও গা ভাল নহয় সেইকাৰণে দাদালৈ লৈ আহিছোঁ ব'লক। প্ৰসাদ লৈ আনিলা ন? অঁ খাই আহিছে তাৰমানে। হা কালে আনিছে? মুখেই নাই মতা যে। চাওঁ প্ৰসাদ খাই গৈ আছে আমালৈ আনি পেলাই। চাওঁ এইফালে চাওঁ। কালৈ আনিছা? আমাক নিদিয়া নেকি? নিজে আনি খাই আছে যে। হা ক'ত থবাগে? দিয়া তেতিয়াহ'লে। তুমি যেতিয়া নামঘৰৰ পৰা আনিছা আমাক ভাগ কৰি দিয়া আকৌ। কোনে ভাগ কৰি দিব? চাদৰ মেখেলা পিন্ধি একদম গাব লাগিছে। আৰে চাদৰ মেখেলা পিন্ধি তেনে খোজকাঢ়ে নেকি? চাওঁ আৰু ক'ত যোৱা? এতিয়া নামঘৰৰ পৰা আহিলোঁ আৰু কালিও গৈছিলোঁ। কালি আমি চাহ দিছিলোঁ আৰু আপোনালোকে দেখুৱাই দিয়া আমাৰ চাহ দিয়া। আৰু আজিলৈ ব্লগটো ইমানতে সামৰিছোঁ। ভাল লাগিলে লাইক কৰি দিব আৰু কমেণ্ট কৰি দিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। এতিয়া মই কাপোৰ কানি খুলি লওঁ, চাদৰ খুলি লওঁ। বাই বাই।